চিত্ৰকলা যিহেতু এতিয়া বৰ্তমান ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত এটা পৰিচিত বিষয় বুলি ক'লেও নামনি অসমৰ যিহেতু হাউলি চিত্ৰকলা প্ৰতিষ্ঠান যিহেতু আৰম্ভ হৈছে পাঠদান কাৰণে কি বিষয়ৰ ওপৰত বিশেষকৈ আপোনালোকে আজি অপৰূপা কলা শিক্ষা কেন্দ্ৰ বুলি হাউলিত ইয়াতে এটা অনুষ্ঠানৰ জন্ম দিয়া হ'ল ধৰ্মেন্দ্ৰ দাৰ নেতৃত্বত। এই অনুষ্ঠানটোৰ মূল উদ্দেশ্য হৈছে কলা শিক্ষাৰ লগতে অন্যান্য বিভিন্ন এক্টিভিটিও থাকিব চিত্ৰশিল্পৰ লগতে। আৰু ছাত্ৰ ছাত্ৰীক বৰ্তমান সময়ত মই ইতিমধ্যে ক'লো এবাৰ, বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীৰ মোবাইল আসক্তি যিটো হৈছে, যি ধৰণে হৈছে, তাৰ পৰা আঁতৰি অহাৰ এটা ৰাস্তা বুলিও ক'ব পাৰি কলা শিক্ষাৰ। গতিকে এই কলা শিক্ষাই এইখন অনুষ্ঠানৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক এটা ৰাস্তা দেখুৱাব পাৰিব, এটা গঠনমূলক ৰাস্তা দেখুৱাব পাৰিব বুলি আমি বিশ্বাস কৰোঁ। আৰু এইখন ইয়াতে বৰ্তমান প্ৰিপাৰেটৰী কোৰ্চ হিচাপত প্ৰিপাৰেটৰী আৰু ডিপ্ল'মা বৰ্তমান নামভৰ্তি চলিব। তাৰপিছত পৰ্যায়ক্ৰমে এডভান্স ডিপ্ল'মা, স্পেচিয়েলাইজেশ্যন ইত্যাদি কোৰ্চবিলাকো থাকিব। নামভৰ্তিটো বিনামূলীয়াই কৰিছোঁ প্ৰথম হোৱাৰ কাৰণে। তাৰে পাছত ধৰক আৰু এই 1 বছৰ যোৱাৰ পাছত নেক্সট পৰ্যায়ক্ৰমে নামভৰ্তিকৰণ চলি থাকিব, এইটো বেলেগ। কিন্তু বৰ্তমান আজি উদ্বোধনী ক্ষেত্ৰত মানে যিখিনি ল'ৰা আহিছে সেইখিনি ল'ৰাক মানে বিনামূলীয়া বুলি মই ঘোষণা কৰি দিছোঁ, তাত লিখিও দিছোঁ। মেছেজ মানে কি, গোটেই হাউলিবাসীৰ মানে ভিতৰতে মই এইটো এটা খুলিলোঁ আমাৰ এইখিনি জলপতি গাঁৱৰ মাজত। গতিকে সকলোৱে সহযোগ কৰিব বুলি আশা ৰাখি আৰু আমিও অলপ চেষ্টা কৰি কেনে যে ল'ৰা ছোৱালীখিনিক কি ধৰণে অলপ আগুৱাই নিয়াৰ চেষ্টাটো আমি ৰাখিম। তেখেত আমাৰ মোৰ মানে প্ৰিন্সিপাল বুলি ক'লে ভুল নহয় আমাৰ এইখনৰ অনুষ্ঠানত। গতিকে তেখেতৰ নেতৃত্বতে মই বস্তুখন মানে আলোচনা কৰি বস্তুটো উদ্বোধন কৰিলোঁ। তাৰে যি পৰ্যায় আহিব ক্লাছিকেল হিচাপত বা যেনেধৰণে নিয়মত চলাব লাগে সেই নিয়ম অনুযায়ী স্কুলখন চলাই নিম বুলি ভাবিয়ে এই আজি শুভ উদ্বোধনটো আৰম্ভ কৰিছোঁ। ভাল লাগছে কাৰণ এটা অনুষ্ঠান হ'লে নিজে যিহেতু কলাৰ ছাত্ৰ, মই গভৰ্ণমেণ্ট আৰ্ট কলেজৰ ছাত্ৰ আছিলোঁ। গভৰ্ণমেণ্ট আৰ্ট কলেজৰ ছাত্ৰ হিচাপে অনুষ্ঠানটো হোৱা বুলি শুনি সেইটো কমাই ৰখাত চিত্ৰশিল্পই মানে ভালেখিনি অৰিহণা আগবঢ়াব বুলি মই আশা কৰোঁ। আৰু শিল্পকলাই বিশেষকৈ সৃষ্টিশীল এটা যিহেতু সৃষ্টিশীল কলা, ছাত্ৰ ছাত্ৰীক বস্তু এটা আনে আৰু বিশেষ আনুষ্ঠানিকতাৰ কথা শুনিছা, কোনে শুনিছা? হাতানাচোন কি আছিল তেওঁ? সাইন্টিষ্ট আছিল। এলবাৰ্ট আইনষ্টাইনে এষাৰ কথা কৈছিলে, ইমাজিনেশ্যন ইজ বেটাৰ দেন নলেজ, মানে বেটাৰ বুলি কৈছিল। গতিকে চিত্ৰশিল্প মানে ছবি আঁকিলে তোমাৰ ইমাজিনেশ্যন, কল্পনা শক্তিটো বৃদ্ধি পাব, যাৰ ফলত তুমি বিভিন্ন কামত তোমালোকে এই ছাবজেক্টটো শিকি শেষ কৰিব নোৱাৰা এটা ছাবজেক্ট মানে বিষয়। গতিকে যিখিনি ষ্টাৰ্টিঙৰ পৰা শিকিবা, একদম ছাৰে শিকাই ইয়াতে একদম গুৰুত্ব সহকাৰে শিকিবা। যিটো শিকাই প্ৰত্যেকটা বস্তু ভালকে, মই এইমাত্ৰ ক'লো অবজাৰ্ভেশ্যন যিটো তোমালোকৰ চলিছে কিমান বেছিকে কাৰ হৈছে, ঠিক আছে? বুজি পাইছা? ডিগ্ৰী বুজি পোৱা নহ'লেও তোমালোকে অনুমান কৰিবা কিমানত ভাল হৈছে, ঠিক আছে? বা এইডাল দেখা কিমান এংগুলত আছে ইত্যাদি ইত্যাদিবিলাক পিছত শিকি যাবা, ঠিক আছে? মানে মই এইমাত্ৰ ক'লো পাবলো পিকাছো বুলি এজন আৰ্টিষ্ট আছিলে, নাম শুনিবা, লাহে লাহে শুনিবা। পাবলো পিকাছই প্ৰথম বহুত অলপ কথাবিলাক ডাঙৰ ডাঙৰ হৈছে যদিও কৈছোঁ, ৰিয়েলিষ্টিক কৰিছিলে। যি দেখে সিয়ে আঁকে। গছ এডাল যি আছে হুবহু আঁকিব পাৰে। এটা সময়ত অনুভৱ কৰিছিলে যে গোটেই পৃথিৱীত যিমানবিলাক বস্তু আছে সেই বস্তুবিলাক এটা নিৰ্দিষ্ট শেপৰ ভিতৰত থাকে, আকৃতিৰ ভিতৰত।
সকলো বস্তুবিলাকে জিঅ'মেট্ৰিক শেপত থাকে জ্যামিতি হৈছে নহয় এইটো কি হয় কোৱাচোন এইটো কি এই গোটেই শেপবিলাকৰ ভিতৰত আমি দেখি থকা আমি সদায় ৰাতিপুৱা উঠিয়ে যিবিলাক বস্তু দেখোঁ সব বস্তুৱে ইয়াৰ কোনোবা নহয় কোনোবা এটা শেপত অলপ ইফাল সিফাল সিহঁতক লগ হৈ পাইছা বুজি এটা সৰুকে উদাহৰণ দিছোঁ টনি নিচিনা এই প্ৰত্যেকটা বস্তুকে তুমি হাতখন বেছি ভাল হ'ব লাগিব কিবা বেলেগ ছবিবিলাকত ভাল দিব পাৰিম বুজি পাইছা গতিকে তোমালোকৰ প্ৰথম নোলোৱাকৈ ফ্ৰী হেণ্ড এটা দিব কৰিব পাৰা ঠিক আছে আৰু দ্বিতীয়তে এটা কাম কৰিবা এক্সাৰচাইজ এটা আমি দি দিম সদায় কৰিবা এইটো ৰেগুলাৰ এক্সাৰচাইজ কৰিবা যদি ভাল আৰ্টিষ্ট ভাল চিত্ৰশিল্পী হ'বৰ ইচ্ছা আছে বা আৰ্টিষ্ট হ'ব তেনেকুৱা ভাবি নালাগে ছবি আঁকি মই আগতেও কৈছোঁ ছবি